এদিন আমি দুয়োৰ বাবে অচিনাকি আছিলোঁ আৰু এই অচিনাকিৰ পৰাই এটি সম্পৰ্ক গঢ় লৈ উঠিছিল। কোনোবা অচিনাকি ঠাইৰ পৰা চিনাকি হৈ উঠিলোঁ। ব্যাধিৰ কি যে যন্ত্ৰণাৰ মাজেৰে। তোমাৰ অস্পষ্ট অপ্ৰকাশিত কথাবোৰ মই তুমি নকলেও বুজি পাওঁ। তুমি যিয়েই নাভাবা বা যিয়েই নোকোৱা, তোমাৰ মনোভাৱবোৰ মই বুজি পাওঁ। শব্দবোৰ আজি ধূসৰ হ'ব ধৰিছে, সমান্তৰালভাৱে জীৱনটো, কিন্তু তোমাৰ স্মৃতিবোৰ ক্ৰমশ বাঢ়ি আহিছে। হাজাৰ চেষ্টা কৰি মই ধূসৰ কৰিব নোৱাৰিছোঁ। সৰা পাতবোৰ এদিন মই হ'ম। ফাগুনৰ বাহ লাগি তোমাৰ বাবে দলিচা হৈ ৰৈ থাকিম। যন্ত্ৰণাহীন মৌন হৈ পৰি ৰম তুমি অহালৈ। তোমাৰ ভৰিৰ পৰশত মই খৰখৰাই চূৰ্ণ বিচূৰ্ণ হৈ চিঞৰি উঠিম। তুমি কিন্তু ৰৈ নিদিবা। নীৰৱতাৰে আগুৱাই যাবা তোমাৰ গন্তব্যস্থানলৈ। মই লাগি চাই ৰম তোমাক। তুমিতো জানাই, নীৰৱতাও কথা পাতে, মনে মনে, লাহে লাহে, কাণে কাণে। কিন্তু সেই নীৰৱতাই যদি আজি মোক প্ৰশ্ন কৰে, নিস্বাৰ্থভাৱে সকলো সঁপি দিয়াৰ পাছতো প্ৰত্যুত্তৰত একো নাহে, সেয়া প্ৰকৃত ভাল পোৱা নে? কি বুলি উত্তৰ দিম মই? নে মই মৌন হৈ ৰৈ যাম জীৱনৰ গহ্বৰত? নে একান্তই যাযাবৰী বুলি উৎসৰ্গা কৰি দিম জীৱনক? আজি মই নিৰুপায়, উত্তৰহীন, যাযাবৰী পথিক।